নমস্কাৰ ফাৰ্মাৰ বন্ধুসকল, আজি 5 নম্বৰ দিন আৰু 5 নম্বৰ দিনত কেনেদৰে মেনেজমেণ্ট কৰিছোঁ আপোনালোকক জনাম। আৰু আজি অলপ জেগা দি দিয়া হ'ল আগতকৈ। আৰু আজি ভেকচিন আছে 5 নম্বৰ দিনত। আৰু ভেকচিন আছে কাৰণে আজি পানীৰ লগত নৰ্মেল পানী দিছোঁ। অন্য মেডিচিন একো দিয়া নাই, নৰ্মেল পানী দিছোঁ। যিহেতু ৰাতিলৈ ভেকচিন আছে। আৰু এচিড এনেকুৱাজনক চেনিটাইজাৰ ব্যৱহাৰ কৰা নাই আজি। আৰু এতিয়া কাম বন কৰি হ'ল। আপোনালোকৰ ফাৰ্মবিলাকত কিডনী প্ৰব্লেম হৈছে নাই জনাব। আজি 5 নম্বৰ দিনত গ্ৰোথটো কেনেকুৱা দেখিছে আপোনালোকে জনাব।